তামান্নাছ ডেইলি ব্লগ চেনেলটোলৈ মই বনানী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, আপোনালোকৰ লগতে ময়ো ভালে আছোঁ। আজি বিশেষ বাৰু ইমান এটা হেৰি নাই, মানে ভিডিঅ'ৰ দিম বুলি ভবাই নাছিলোঁ দিনত, হ'লেও ৰাতিলৈ ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু মেইন টপিকটো হ'ল এইকেইদিন খুব ৰ'দ দি আছে, এনেকুৱা ৰ'দ মানে বুজাব নোৱাৰা ৰ'দ। গতিকে এইকেইদিনতে ভাবিলোঁ আচাৰ অলপ বনাই থওঁ, সেইবাবে আপোনালোকক আচাৰৰ অলপমান মানে ৰেচিপি এটা দেখুৱাম বুলি শ্বেয়াৰ কৰিলোঁ। আৰু আজি আচাৰ মই অতি কমেও 20 কেজিমান আমৰ আচাৰ বনাম দেই। 20-25 কেজি হ'ব আমৰ আচাৰ বনাম, আপোনালোকক দেখুৱাই আছোঁ। আৰু আজি আম মই অকলে নিজে কাটিছোঁ, 20 কেজি আম। এয়া কাম কৰা তিৰোতা এজনী মাতিছিলোঁ, তাই নাহোঁতে খঙতে ময়ে কাটি পেলালোঁ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু শেষলৈকে চাব, স্কিপ নকৰিব। ইফালে আমাৰ মাইনাই এয়া পঢ়ি আছে, ইফালে ল'ৰাই খেলি এইবিলাক পেলাই থৈ দিছে। এইফালে আমাৰ মাইনাই আছে। কি পঢ়িছা আজি? এতিয়া ইংলিছ পঢ়ি আছে, বাহিৰত ল'ব। হয় নেকি? এয়া পঢ়িছা তুমি? এইটো পঢ়ি উঠিলোঁ, এইটো পঢ়িম, তাৰপিছত এইবিলাক পঢ়ি যাম। পঢ়া ধুনু ছোৱালী, আখৰবিলাক হৈছে দিয়া, ঠিকে হৈছে দিয়া। পঢ়া ধুনুকৈ পঢ়ি থাকা হা। আৰু মই এতিয়া যাওঁ, আপোনালোক দেখুৱাই আছোঁ আচাৰ চেন। এয়া মই ৰেডি কৰি থৈছোঁ আম। এয়া আচলতে ৰাতিপুৱা ভাগতে মই আম কাটিছিলোঁ, মানে 2 ঘণ্টামান লাগি গৈছে এইখিনি আম কাটোতে। তাৰপিছত আমখিনি কাটি ভালদৰে ৰ'দত শুকুৱাই লৈছোঁ। মই গোটেইখিনি দেখুৱাব নহ'ল, এইকাৰণে নহ'ল মানে চব সময়তে ভিডিঅ' কৰা অলপ অসুবিধা হয়, সৰু ল'ৰা ছোৱালী আছে যিহেতু। আৰু মানে কি দিনটো ইটো বহুত ব্যস্ততা থাকেতো, আৰু সেইকাৰণে এতিয়াই বনালোঁ। মই ৰাতি হৈছে, এতিয়া ভাত বনাম, ভাত বনোৱাৰ আগে মানে ভিডিঅ'টো কৰি ল'ব বিচাৰিছোঁ। আৰু এইখিনি আম ভালদৰে ৰ'দত শুকুৱাই লৈছোঁ, শুকুৱাই লৈ কাটিলোঁ। কাটি এতিয়া 1 কেজিমান নিমখ এইখিনিত পূৰা দি থৈ দিছোঁ। পূৰা 1 কেজিমান নিমখ শুকান কাপোৰ এখনৰ ঢাকন দি 1 কেজিমান নিমখ দি থৈ দিছোঁ। 1 কেজি নিমখ দিওঁতে এতিয়া তাৰ পৰা পানী অলপ ওলাইছে। তেল কেনেদৰে ব্যৱহাৰ কৰোঁ সেইখিনি দেখুৱাই আছোঁ। এনেদৰে গোটেইখিনি 4 ঘণ্টামান হ'ল ভিজাই থৈ দিছিলোঁ। এয়া পানী ওলাই গৈছে, নিমখত ভিজাই থৈ দিওঁ। এই পানী দেখিছে নহয়, আচলতে মই আগৰ পৰাই মানে ছোৱালী অৱস্থাৰ পৰাই মই এনেকুৱা কামবোৰ কৰি খুব ভাল পাওঁ। আচাৰ বনাই, তাৰপাছত যিকোনো আৰু মই সকলো কামতে মানে কৰি ভাল পাওঁ। আৰু সেইকাৰণে এতিয়া মানে কৰোঁৱেই। আৰু অকল বিজনেছ হিচাপে বুলি ভাবিলেও ভুল হ'ব। নিজে খাবৰ কাৰণেও আগত বহুত বনাইছিলোঁ, আৰু ওচৰ পাজৰ মানুহে মানে এনিটাইম কৈ থাকে আৰু তই এখন বনাই বিক্ৰী কৰিব পাৰা। আৰু তেওঁলোকৰ ছাপোৰ্টতহে আচলতে মই আচাৰ বনাব বা বিজনেছ কৰিব আৰম্ভ কৰিলোঁ। আৰু এতিয়া এই আমৰ আচাৰ মোৰ বহুতখিনি অৰ্ডাৰেই আছে, আৰু অৰ্ডাৰখিনি দিম কাৰণে ইমাৰ্জেঞ্চিখিনি আচাৰ বনাইছোঁ। আৰু ৰ'দটো ভাল পাইছোঁ। এইকেইদিন আৰু মই আপোনালোকক দেখুৱাব নহ'লে আচাৰ মানে পেকিং কৰি এইকেইদিন দিয়েই আছোঁ ডেইলি, মানে বিক্ৰী হৈয়ে আছে আৰু ডেইলি, গৰম পৰিছে যিহেতু। আগতে ছোৱালী অৱস্থাতো মই বহুত কৰিছিলোঁ এনেকৈ আচাৰ, আৰু আচাৰ বনোৱাটো বিশেষকৈ মই মোৰ মাৰ পৰাই শিকিছোঁ। আমাৰ মায়ে খুব ধুনীয়া আচাৰ বনায়। এতিয়া মাৰ হাতখন অলপ লৰি গৈছে, হ'লেও সৰু অৱস্থাত মাৰ আচাৰেৰে মই ষ্টাৰ্টিং কৰিছোঁ। গতিকে এনেদৰে মই আচাৰ বনাব মাৰ পৰাই শিকিছোঁ। এতিয়া অলপ নতুন আপডেট কৰিছোঁ, আৰু ধৰক ইটো সিটো ক'ৰবাৰ পৰা চাই, কিন্তু মেইনলি মই মাৰ পৰা শিকিছোঁ। ৰেডি কৰি আছোঁ। আৰু এইফালে হৈছে এয়া চব গুটি ভাজি কেনে অকণমান গৰম কৰি অলপমান টুকুৰিকৈ অলপ গুড়া কৰিছোঁ, কমপ্লিট মিহি কৰি দিয়া নাই। এইফালে লৈছোঁ জিৰা গুড়ি, এয়া হৈছে আপোনাৰ ধনিয়া গুড়ি, তাৰপাছত আৰু এয়া হৈছে বেহাৰ, আৰু এইফালে এইটো কাশ্মীৰী মিৰ্চ, আৰু এইফালে হৈছে এইটো এয়া ৰেড পাউডাৰ, চিলি পাউডাৰ। আৰু এইফালে এয়া হিং লৈছোঁ দেই। চাই থাকক আপোনালোকে ভিডিঅ'টো। আচলতে হিংটো এতিয়া দিয়া নাযাব, লাষ্টত দিয়া যাব, আৰু অলপ দেখুৱাম আপোনালোকক। আৰু বাকী এইখিনিৰে ষ্টাৰ্টিংটো কৰিম। আৰু হালধি লাগিব, হালধিটো মই ইয়াতে হেৰি দি ল'লোঁ, হালধি দিছোঁ, আৰু 1 চামুচমান দিব হ'ব কিজানি, চাই লওঁ কিমানখিনি লাগিব। পূৰা মিলাব লাগিবতো। পানীটো ওলাইছিল, এই পানীটো পেলাই দিব নালাগিব, এই পানীটো আচাৰৰ লগতে থাকি যাব।
কিছুমানে এইটো পানী নোলোৱাকৈও কৰে মই পানীটো ওলোৱাই মানে এনেকৈ ডাইৰেক্ট মানে নিমখ দি কেনে থৈ দি কৰিছোঁ আৰু এনেকৈও বহুত বছৰ মানে 4-5 বছৰলৈ ধুনীয়াকৈ থাকিব যদি নিমখৰ কি বুলি কয় পানী লগা চামুচ তামুচ নোসোমায় এই অ'কে ডান এয়া এইটো সুদা চৰিয়া লৈ লৈছোঁ ইয়াতে মই দি দিম এইখিনি হ'ল পান মছলা 1 নম্বৰ তাৰপিছত এয়া হ'ল জিৰা গুড়ি এয়া হ'ল ধনিয়া গুড়ি এয়া হ'ল বেহাৰ আপোনালোকে কি কয় নাজানো সৰিয়হ আমি কওঁ বেহাৰ আমি দৰঙীয়া ভাষাত বেহাৰ এয়া ইয়াতে দিলোঁ কাশ্মীৰী মিৰ্চ তাৰপাছত আৰু এয়া দিলোঁ ৰেড চিলি আৰু অকণমান হালধি অলপ কমিব পাৰে কাৰণে মই ইয়াতে দি দিলোঁ এয়া এইখিনি দেখিলে নহয় মছলা এইখিনি মছলা দি দিলোঁ আৰু ইয়াতে দিম এতিয়া অলপ মিঠাতেল আচলতে মিঠাতেল আজি এওঁ আনিব পাহৰিলে মই অলপমান কম মিঠাতেল দি থৈ দিম আজি কালি ৰাতিপুৱা ভাগতে মিঠাতেল আনি ঢালি দিম এনেকৈ মিক্স কৰি ল'ম গোটেইখিনি লাগি যায় খুব ধুনীয়াকৈ আৰু ৰেড চিলিটো আৰু 1 পেকেট লাগিব দেই ইচ্ছা কৰিলে আপোনালোকে ঘৰুৱা জলকীয়াও দিব পাৰে মই ঘৰুৱা জলকীয়াই দিম কালিলৈ আজি আৰু দেখুওৱা নহ'ল আৰু মানে অহাকালি অলপ ৰ'দত দি থৈ দিছোঁ শুকান জলকীয়া কেইটামান আৰু বুকু জ্বলাও অলপ দি দিম ইয়াত মিক্স কৰি সানি দিলোঁ সকলোবোৰ আচলতে সকলোৱে এই আচাৰবোৰত ভিনেগাৰ দিয়ে মই কিন্তু ভিনেগাৰ নিদিওঁ কেতিয়াবা যদি আমটো অলপ টেঙা কম হয় তেতিয়াহ'লে ভিনেগাৰ দিব পাৰে আৰু যিহেতু এইটো টেঙাই আম মই সেইকাৰণে ভিনেগাৰ দিয়া নাই তাৰপাছত কালাৰটো কেনেকুৱা লাগিছে লোভ লাগিছেনে আপোনালোকৰ কমেণ্টত জনাবাচোন কোনে কোনে আমৰ আচাৰ খাই ভাল পায় মই কমেণ্টত ৰখি থাকিম দেই কমেণ্ট জনাব কিন্তু কমেণ্টত এইটো আচাৰ ৰেডি এতিয়া অহাকালিলৈ ইয়াত মাত্ৰ কি দিম বুকু জ্বলা দিম মানে বুকু জ্বলা বুজি পায়নে বুকু জ্বলা মিন্স আপোনালোকৰ ভাষাত কি কয় নাজানো সকলোৰে ভাষাত দৰঙীয়া ভাষাত বুকু জ্বলা বুলি কয় বাকী কোনোবাই ভোট জলকীয়া কয় আৰু কিবা কিবি কয় মই নাজানো বাৰু ভালদৰে আমাৰ ভাষাতটো কৈছোঁ বুকু জ্বলা দিম আৰু প্লাছ ইয়াতে মই হেৰি দিম মিঠাতেল দিম গতিকে মই 2 লিটাৰ দিম মিঠাতেল 2 লিটাৰ মিঠাতেল দি দিম আজি মিঠাতেল নিদিওঁ এইকাৰণে নিদিওঁ আজি খুব ধুনীয়াকৈ আচাৰত সকলোবোৰ সোমাই যোৱাকৈ নিমখ দি থৈ দিছিলোঁ নিমখত ভিজাই থৈ দিম ঢাকন দি কেনে ধুনীয়াকৈ থৈ দিম অলমষ্ট আচাৰ ৰেডি হৈ গ'ল আৰু ইয়াতে এইখিনি এতিয়া বৰ্তমান ইয়াত আৰু দিব লাগিব অলপমান ৰেড চিলি আৰু 1 পেকেট আনি দিব লাগিব কাৰণ জলকীয়াটো অলপ কম হৈ আছে আমাৰ মাইনাই একটুৰ খাই কৈছে মা জলকীয়া আৰু অলপ দিব লাগিব বুলি গতিকে জলকীয়া দি দিম বাকী এই হিংখিনি গৰম হৈছে এতিয়া মই হিংখিনি তাত আচাৰৰ ওপৰত ঢালি দিম কমকৈ তেল দিছোঁ দেই দি দিলোঁ বেছি হ'লেও ভাল নালাগে আৰু অলপমান দিব লাগিছিল বাৰু হিং কমেই হ'ব বাৰু আজি 2nd দিন হয় আৰু মই আপোনালোকক দেখুৱাম আচাৰখিনি কেনেকুৱা হৈছে আৰু মোৰ অলপ তেল দিব আছিল মিঠাতেল দিব আছিল আৰু প্লাছ লগতে জলকীয়া অলপ দিম বুলি কৈছিলোঁ চ' এতিয়া মই দিব ওলাইছোঁ আপোনালোকৰ পৰা ৰাখি থৈ দিছোঁ ৰ'দত দিয়া নাই ৰুমৰ ভিতৰতে মানে থৈ দিছিলোঁ আৰু এনেদৰে এয়া পানীটো টোটেলি এৰি দিছে এতিয়া ইয়াত মই দিম মিঠাতেল এয়া ফৰচুন আনিছোঁ 1.5 লিটাৰ আনিছোঁ আজি পিছত লাগিলে দি দিম কিন্তু নালাগে আৰু কাৰণ এই নিমখৰ পানীটোৱে খুব ধুনীয়া সংৰক্ষণ কৰে আৰু ইয়াক আচাৰটো ভালেই থাকিব গতিকে মই 3-4 বছৰলৈ ভালে থাকিব আৰু আপোনালোকেও এনেদৰে ইচ্ছা কৰিলে বনাব পাৰে চ' চাই থাকোঁতে দিম জলকীয়া গুড়ি অলপ মই ঘৰতে মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি লৈছোঁ এই জলকীয়া গুড়ি দিলোঁ অলপ তাৰপাছত এইটো ভালদৰে মিক্স কৰি ল'ম অলপ
শুকান জলকীয়া মই গুড়া কৰি এতিয়া দি দিলোঁ যিহেতু বেছি জলকীয়া নকৰোঁ এইটো আচাৰ আৰু ইয়াত এতিয়া মই দিম মিঠাতেল এয়া এইটো হাফ লিটাৰ ঢালিলোঁ এই হাফ লিটাৰ মিঠাতেল দি দিলোঁ আৰু এতিয়া খুব ভালদৰে এইটো কৰাই নাই কিবা লৰাই মই আচলতে বহুত হৈছে কাৰণে লৰাব অলপ অসুবিধা পাইছোঁ যোৱাকালি আম কাটি মোৰ ইয়াতে হাতত কিবা অলপ হৈছে বহুত আম কাটিছিলোঁতো 20 কেজি আম ধেমালি নহয় কাটি কেনে এয়া কৈছোঁ ন কাম কৰা মানুহ এজনী মাতিছিলোঁ তাই নাহিলে নাহাৰ কাৰণে ময়ে গোটেইবোৰ কাটিব লগা হ'ল তাৰপিছত যিহেতু ৰ'দটোও ভাল পালোঁ এৰি দিব মন নগ'ল ৰ'দটো ধৰি ল'লোঁ আৰু অলপ তাৰপাছত এয়া বনালোঁ এয়া আচাৰ প্ৰায় হৈ গ'ল অলৰেডি হৈ গ'ল এতিয়া মই বটলত ভৰাম মিঠাতেল দিলে স্মেলটো খুব ধুনীয়া আৰু আপোনালোকে আচাৰ যদি বনায় সাধাৰণতে কম দামী মিঠাতেল নিদিব যেনে কিবা কিবি বহুত আজিকালি কোম্পানী ওলাইছে সেইবিলাক নিদিব পাৰিলে ফৰচুন বা অনুপম মিঠাতেলে ইউজ কৰিব মই অনুপমে ইউজ কৰোঁ আজি এওঁ ফৰচুন আনিলে আৰু আজি ফৰচুনে ইউজ কৰিলোঁ আৰু মই কেঁচা দিওঁ কেঁচাটো দিলে এটাই ভাল মানে লাষ্টলৈ মানে যিটো চেণ্ট হয় সেই চেণ্টটো প্ৰথম ষ্টাৰ্টিঙৰ যিটো চেণ্ট থাকে আচাৰৰ সেই চেণ্টটোৱে একদম লাষ্টলৈ থাকিব যেতিয়ালৈকে আপোনাৰ আচাৰ শেষ হৈ নাযায় গতিকে এই মানে কেঁচা মিঠাতেলটো দিয়াই বেষ্ট হয় আচাৰত আৰু মই আগতে পকা মিঠাতেল দিছিলোঁ কিন্তু আচাৰটো লাষ্টলৈ চেণ্টটো খুব বেলেগ এটা হৈ যায় খুব ভাল নালাগা হৈ যায় সেইকাৰণে এতিয়া মই মানে পকা মানে কি গৰম কৰি লোৱা মিঠাতেল আৰু কিন্তু এতিয়া মই এইটোৱে দিওঁ মানে কেঁচাটোৱে দিওঁ কেঁচাটো দিলে খুব টেষ্ট হয় যিহেতু মই ষ্টক কৰিবৰ কাৰণে আচাৰটো হেৰি কৰিম এতিয়া এনেকুৱা বটল এটাতে থম প্লাষ্টিকৰ হয় আপোনালোকে আইনাৰ বটলত থ'লেও থ'ব পাৰে মই এইটোতে ৰাখিম আৰু এয়া আগতে মানে জলফাই আচাৰ বনাইছিলোঁ জলফাই আচাৰৰ বটল অলপ তেল লাগিয়ে আছে এইটোতে মই থৈ দিম আৰু এইটোত মই আগতে অলপমান কেঁচা মিঠাতেলটো অলপমান দি দিম স্লাইড এয়া দি দিলোঁ আৰু এতিয়া মই আচাৰখিনি ইয়াত ভৰাই যাম প্ৰত্যেকখিনি এইকেইটাত ষ্টক কৰিম আৰু এনেদৰে মই আচাৰখিনি ইয়াতে ভৰাই যাম এয়া এতিয়া বটলত ভৰালোঁ আৰু সোমোৱাই থৈ দিম ধুনীয়াকৈ পুৰা টাইটকৈ সাপৰটো মাৰিম আৰু ইয়াত চামুচখন যিহেৰে মানে উলিয়াব যিহেৰে হেৰি কৰিব মানে খাবলৈ উলিয়াব সেইবিলাকৰ কাৰণে আপোনালোকে হেৰি কৰিব এই শুকান চামুচ ইউজ কৰিব যদি অলপ জিকা চামুচ হয় আচাৰটো সোনকালে বেয়া হৈ যায়েই যাবই আৰু সোনকালে নহয় আৰু 2-3 দিনৰ ভিতৰতে বেয়া হৈ যাব আৰু এইটো আচাৰত খুব তেল কম প্ৰয়োজন হৈ যায় যিহেতু এই পানীটো যিটো নিমখৰ পানী আছে সেইটোৱে আচাৰটো ষ্টক কৰাত মানে কি কয় সংৰক্ষণ কৰাত সহায় কৰে এনেদৰে আচাৰবোৰ ভৰোৱা হৈ গ'ল এতিয়া ইয়াত অলপ তেল দি দিম কেঁচা তেল এইকেইটাত বিশেষ হৈছে প্ৰায় এইটোতে অলপ কম হৈ আছে এইটোত অলপ দি দিম কেঁচা তেল আৰু এতিয়া এইটো হৈ গ'ল আচাৰ ৰেডি আৰু এই 3 বটল এতিয়া খুব ধুনীয়াকৈ টাইটকৈ সাফৰ মাৰি লগাই থৈ দিম চ' এয়া 3 বটল আৰু এইকেইটাত তেল পূৰা ইয়ালৈকে হৈ গৈছে আৰু এইটোতো হৈছে এইটোত অলপ দিব আছে কিন্তু অলপমান জামি যাবতো মানে কি কয় এইটো খুব ধুনীয়াকৈ মজি যাব ন তেতিয়া এইটো মিলিয়ে যাব সেইকাৰণে মই ইমান দিয়া নাই আৰু তেল তেওঁ পিছত দি দিম আৰু অলপ চাই ল'ম কালিলৈ ফ্ৰেণ্ড আচাৰ বনোৱা হৈ গ'ল আৰু এতিয়া মই বনাব ওলাইছোঁ লেচেৰা আলু ভাজি আৰু লগতে ৰুটি এইমাত্ৰ বনালোঁ বনাই আজৰি আৰু এতিয়া লেচেৰা আলু ভাজিম চিম্পুল আজি ৰুটি আৰু লেচেৰা আলু ভাজিয়ে খাম আৰু পাকঘৰ মানে খুব লেতেৰা হৈ আছে এতিয়া চাফ চিকুণ কৰিম কেকো এটা অৰ্ডাৰ আছে কেকটো বনাই থৈ শুই যাম আৰু এইবিলাক বাচন পৰি আছে এতিয়া এইবিলাক থ'ব লাগিব ধুই ল'ম আৰু
চ' চাই থাকক ভিডিঅ'টো। আৰু আজি ৰুটি মই এতিয়া ভাজিখিনি বনাই লওঁ আৰু মানে কি ৰুটি ভাজিখিনি খাই লওঁ। ৰাতি হ'ল 10:30 বাজিল আৰু মাইনাই পঢ়ি আছে বাৰু, সিহঁতে পঢ়ি আছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আপোনালোকে এনেদৰে আচাৰ বনাব পাৰে ইচ্ছা কৰিলে ট্ৰাই কৰি চাব। মিঠাতেল খুব কম প্ৰয়োজন হয়, বেছি প্ৰয়োজন। আজি মই 20 কেজি মানে আমত 1.5 লিটাৰ তেল দিছোঁ মাত্ৰ। আপোনালোকেও এনেদৰে ইচ্ছা কৰিলে বনাব পাৰে, খুব কম তেলত এইটো আচাৰ হয়। আৰু কোনোবা যদি মোৰ চেনেলত নতুন আহিছে তেওঁলোকক নমস্কাৰ জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টোবোৰ চাই ভাল পাইছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু বাকী আগৰ ছাবস্ক্ৰাইব কৰা সকললৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থকাৰ বাবে। আজিলৈ ইমানতে শেষ কৰিলোঁ। বাই বাই।